Hey guys, Assalamualaikum, good morning. মই মনুলে আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল মনুল কিচেন এণ্ড ভ্লগ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আৰু এতিয়া বাজি আছে ৰাতিপুৱা 8টা। আজিও মানে উঠি গ'লোঁ আৰু যোৱাকালি ভিডিঅ' দিয়া নহ'ল, কাৰণ পৰহি জেবিনাক চাই আহিলোঁ আৰু যোৱাকালি বতৰটো কিবা ভাল নহয়, মানে এনে নবনালোঁ আৰু ভিডিঅ'। তো আজি চাওঁ আপোনালোকক কি দেখুৱাব পাৰোঁ, আৰম্ভ কৰি দিলোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আজি যিহেতু ৰবিবাৰ আৰু আব্বাই মানে বাগানৰ পৰা এইবিলাক কল চেনি চম্পা কলে মানে পকিছিল, আব্বা লৈ আহিল। তাৰপিছত ভাবিছোঁ আজি পুঁই শাক খাম, কিন্তু আমাৰ নাই, ওচৰৰ মানে এঘৰৰ আছে। তো সিহঁতৰ ভণ্টিয়ে দিব আহিছে পুঁই শাক, তাকো কেইটামান কল নিব দিলোঁ। এইবিলাক চাওক, একেবাৰে ফ্ৰেছ পুঁই শাক লৈ আহিছে। এতিয়া সিহঁতৰ কোলাখন দিব লাগিব, আমাৰ চালনীত লৈ আছোঁ, মায়ে মানে লৈ আছে। বহুদিন খোৱা নাই, ভাবিছোঁ আজি খাম, আৰু ৰবিবাৰ আজি। আপোনালোকক পুঁই শাকখিনি দেখুৱালোঁ, ক'ৰ পৰা আনিলোঁ এয়া চাওক, একদম ফ্ৰেছ ফ্ৰেছ পুঁই শাক। আৰু এয়া মাছ, আজি মাছেৰে বনাম। আৰু এজন মানে মোৰ ইউটিউবত ফ্ৰেণ্ডে কমেণ্ট কৰিছে, বাটা মাছ নহয়, অজন্তা মাছ। তো অজন্তা মাছেৰে পুঁই শাক বনাম আজি, আপোনালোকে চাই যাওক। আৰু এইকেইটা হৈছে মাছ। এইকেইটা যোৱাকালিও আমি ঘৰত কিনিছোঁ, কিন্তু পিছত মানে ৰাতি আব্বাই লৈ আহিল মাংস খালোঁ। এতিয়া দিনত মানে মাছ খাম, আৰু ভাবিছোঁ আজি মাছ খাম। ক'লোৱে আপোনালোকক। এতিয়া শাকখিনি মই কি কৰি লওঁ, কাটি লওঁ। আৰু মোৰ লগতে শুই আছে আমাৰ পলি, তাৰ নাম হৈছে পলি, আমাৰ ভালেকেইজনী মেকুৰী। আৰু এইখনত বহিলেও মানে ইয়াতে লেতেৰাখিনি পৰিলে উঠাই পেলাব ভাল হয় ন, যাৰ কাৰণে ইয়াতে বহি কাটি ল'লোঁ মাহঁতৰ লগত কথা পাতি। আৰু ভাইটিয়ে হেল্প কৰি দিলে, আৰু মই ভাইটি কৈ থাকোঁ, বুলি মোৰ নিজৰ ভাইটি নহয়, কিন্তু মোৰ চাচাৰ ল'ৰা, সেয়ে মানে মোক হেল্প কৰে ভিডিঅ' বনোৱাত। আৰু গোটেইখিনি মাছেৰে মানে নবনাওঁ, কাৰণ শাকেৰে মাছ বনালে ভাইটিয়ে নাখায়। তো আধা আমি, আব্বা, মা, মই আমাৰ কাৰণে মানে শাকেৰে বনাম, আৰু বাকী শাক আৰু ইমানবোৰ নালাগে ন, বাকী শাকখিনি পিছত আৰু বেলেগ শাক মিক্স কৰি মানে ভাজি খাম। আৰু এতিয়া পিঁয়াজ নহৰুখিনি পেষ্ট বনাই আছোঁ, আৰু মই এইটোতে বনাওঁ, কিন্তু এইটোৰ নাম নাজানো। আপোনালোকে যদি জানে কমেণ্ট বক্সত জনাবচোন নামটো কি। নহৰুখিনি হৈ গ'ল, এতিয়া পিঁয়াজখিনি কিন্তু মোৰ একেবাৰে চকুত ধৰে। আৰু যোৱাকালিও ভিডিঅ' দিয়া নহ'ল, ইয়াৰ আগৰ দিনৰ ভিডিঅ'টো এতিয়াও কিন্তু বহুতে চোৱা নাই, আশা কৰোঁ সকলোৱে এবাৰ চাই ল'ব। বহুত বেয়াকৈ চকুত ধৰে একদম। আপোনালোকৰ ধৰে নেকি? যিহেতু ক'তো যোৱা নাই, ঘৰতে আছোঁ, গতিকে ঘৰত যি কৰিছোঁ তাকে অলপ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু পুঁই শাকেৰে হয়তো মাছ বহুতেই জানে খাব, তথাপি মানে মই কেনেকৈ বনাওঁ সেইটো আপোনালোকক অলপ দেখুৱাবলৈ চেষ্টা কৰিলোঁ। কল লাগে, ভাল পোৱা কল খাই? হা, কল দিম বুলি কাই কৈছে? হা, কি দিবা আহিছা? কল খাই ভাল পোৱা? হা, নতুনকৈ গান শিকিছা নেকি? ভাত খাইছা? বিহানী কি দিছা খাইছা ৰাতিপুৱা? ৰুটি। আমাৰ ৰিফাই আহিছে, কল নিব। আমাৰ বহুত কল আজি, আপোনালোকক দেখুৱালোঁ। তাতে কেমেৰাত চাই কৈ দিয়া যে মোক জেঠিমাই কল নিব মাতিছে। নাই নক'ব। আৰু আমাৰ ৰিফাক চাওক, নিজে পূৰা বাছি লৈ আছে, মানে ৰিফা মানে কল লৈ যাব। গোটেইখিনি আজি শেষে কৰিব লাগিব, কাৰণ এনেই নহ'লে পচি যাব, ইমানবোৰ কোনে খাব। পূৰা নিজে মানে বাছি লৈছে আৰু। এতিয়া চব্জিখন বনাওঁ। গেছটো অন কৰি কেৰাহীখন উঠাই দিছোঁ। কেৰাহীখন ইতিমধ্যে গৰম হৈ গৈছে। ইয়াতে
মিঠাতেলখিনি দি ল'লোঁ একেবাৰে কম সময়ত আৰু একেবাৰে ইজি প্ৰচেছত মানে এইখন বনোৱা হয় কিন্তু খাবলৈ হেল্ডিও হয় লগতে টেষ্টিও হয় আৰু বহুত গৰম হৈ গৈছে তাতে পিঁয়াজখিনি দি ল'লোঁ আৰু এটা কথাটো মই সদায় কওঁ যিকোনো চব্জি বনালে মানে হেৰি হ'ব লাগে তেলটো বহুত গৰম হ'ব লাগে তেতিয়া খাবলৈ সোৱাদ হয় সোৱাদটো ভাল হয় নহ'লে কেঁচা তেলৰ যিটো মানে চেণ্ট কৰে এইটো ভাল নালাগে এতিয়া ইয়াতে হালধি গুড়ি আৰু জলকীয়া গুড়ি দি লৈছোঁ তাৰপিছত আৰু অলপমান ভাজিব তাৰপিছত মাছকেইটা দি দিছোঁ গোটেইখিনি নাই দিয়া কাৰণ ক'লোৱে আগতে যে দুখন চব্জি বনাব লাগিব এইখিনি ৰাখি দিলোঁ যিহেতু এইবিলাক মাছ একেবাৰে সিজি যায় সোনকালতে গতিকে বেছি কি কৰাৰ প্ৰয়োজন নাই আৰু এনেকৈ ভাজি বনোৱাতকৈ এনেকৈ বনালে খাবলৈ বেছি সোৱাদ হয় এতিয়া ইয়াতে অলপমান পানী ঢালি দিম যাতে মাছখিনি ভিতৰতো সিজি যায় এনেকুৱাকৈ চব্জি বনালে মানে হেল্ডি হয় বেছি চাওক ইমান ধুনীয়াকৈ উতল আহিছে তাৰপিছত অলপ সময় ঢাকি দি দিছোঁ 5 মিনিট পাছত মাছকেইটা সিজি গৈছে এতিয়া এইকেইটা ওলাই থ'ম তাৰপিছত ইয়াতে পুঁই শাকখিনি দি ল'ব অলপমান লাৰি ঢাকনি দি সিজিব দিব এয়া চব সিজি গৈছে তাৰপিছত আৰু অলপ ঢাকি দিব এতিয়া যিহেতু চব্জিখন অলপমান জোল কৰিম গতিকে পানী দি দিছোঁ পানী দি উতল আহিব দিব চাওক ইমান ধুনীয়াকৈ উতল আহিছে এতিয়া ইয়াতে মাছখিনি দি ল'ম তাৰপিছত অলপ ঢাকি দিব এয়া চাওক ইমান ধুনীয়াকৈ উতল আহি গৈছে দেখাত এনেকুৱা হ'লেও মানে খাবলৈ হেল্ডি কৈছোঁ চব্জিটো হেল্ডি কাৰণে মই অলপমান টেষ্ট কৰি চাইছোঁ বঢ়িয়া টেষ্টি হৈছে একেবাৰে এতিয়া চব্জিখন বনোৱা হৈ গ'ল আৰু খুবেই টেষ্টি হৈছে অলপমান ঠাণ্ডা হ'ব দিছে আৰু ৰিফা আহিছে আৰু আহিছে এটা বাতি লৈ আহিছে ৰিফা কিয় আহিছে এইবাৰ বেচন কিয় লাগে ষ্টাইল বিৰাট নহয় ষ্টাইলৰ কাৰণে দিব না কিয় দিব মুখত বেচন মুখখন ৰিফাৰ বাইদেৱে বোলে মুখত বেচন লগাব মানে বেচন খুজিব আহিছে ৰিফাই মানে তাৰ বাৰ বোলে মুখখন ক'লা হৈছে এতিয়া তাক দিল এয়া চব হৈ গ'ল টেষ্টি টেষ্টি পুঁই শাকেৰে মাছৰ আঞ্জা এখন মানে আৰু খাবলৈ খুবেই সোৱাদ আপোনালোকে খাব বুলি আশা থাকিল হে গাইজ গুড ইভিনিং আৰু এতিয়া মই গা চা ধুই ফ্ৰী কিন্তু ভাত নাই খোৱা এতিয়ালৈকে আৰু আপোনালোকক কিবা কিবি দেখুৱাবলগীয়া আছিল কিন্তু দেখুওৱা নহ'ল কাৰণ ঘৰত আহিব আলহী যাৰ কাৰণে ভিডিঅ'টো মই মানে শেষ কৰিব লাগিব গা চা ধুই আৰু এটা কথা কৈ দিছে এজন ভণ্টি এনে কোনোবাই মানে কমেণ্ট কৰিছিল যে মোৰ আব্বাই মানে কি চাকৰি কৰে এইটো জনাম বাৰু পিছত আগতে মোৰ 1K ছাবস্ক্ৰাইবাৰ যিহেতু মোৰ চেনেলটো নতুন 1K ছাবস্ক্ৰাইবাৰ যদি কমপ্লিট হয় তাৰপিছত মোৰ ঘৰত কোন কোন আছে কি গোটেইখিনি গম পাব ভিডিঅ'টো চাই থাকিলে হ'ল মোৰ ভিডিঅ'বোৰ আৰু ৰিফাও গা চা ধুই আহিছে ৰিফা কিবা গান গাবা নেকি
গাই দিয়া কোনটো গাবা গাই দিয়া নাই ৰিফাৰ মনত নাই মনত কৰিব নোৱাৰিলে কিবা গাম বুলি ভাবিছিল তো আজি এইখিনি দেখুৱালোঁ আপোনালোকক মই একেবাৰে সাধাৰণ আৰু তথাপি যদি কিবা ভাল পায় তেনেহ'লে প্লিজ ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু নতুনকৈ যদি মোৰ ভিডিঅ'বোৰ চাই আছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ছাবস্ক্ৰাইব কৰাৰ পিছত কিন্তু ঘণ্টিটো দবাবলৈ নাপাহৰিব ধন্যবাদ ভিডিঅ'টো শেষলৈকে চাই থকাৰ কাৰণে